নমস্কাৰ, ৰাকেশ অসম পেজটোৰ পৰা পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ এখন বিয়াৰ পেণ্ডেলত লাইটিং ডেক'ৰেশ্যন কৰিবলৈ। ক'তনো কেনেকৈ লাইটবোৰ লগাওঁ, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। স্কিপ নকৰাকৈ বলক আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। পেণ্ডেল বনোৱা আঁৰৰ মানুহকেইজন হৈছে এইকেইজনে পেণ্ডেলখন খুব সুন্দৰকৈ বনাইছে। যিহেতু চোতালৰ সন্মুখ ভাগতে মন্দিৰটো, প্ৰথমতে সোমোৱাৰ লগে লগে ভগৱানৰ ওচৰত সেৱা ভাগ লৈ ল'লোঁ। এয়া মন্দিৰটো। ভিডিঅ'টো চাই নাভাবিব মই গাঁৱৰ পৰিৱেশত আছোঁ বুলি। এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ। এইখন হৈছে গুৱাহাটীৰ মাজমজিয়াৰ এটা পৰিৱেশ। গোহালিত গৰু, এইবিলাক গৰু ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ গৰুবিলাক ৰাখিছে গোহালিত। তাৰপিছতে এইটো হৈছে ছাগলী, সেইটো পুখুৰীত পানী কমিছে বাৰু, খৰালি মাহ। আৰু ঘৰৰ চৌপাশে এইবিলাক হৈছে ফুলনি বাগিচা। কি সুন্দৰ পৰিৱেশ। এইটো কোনো গাঁৱৰ পৰিৱেশ নহয় দেই গাইজ, এইটো হৈছে গুৱাহাটীৰ পৰিৱেশ। কামবোৰো কৰি আছোঁ মাজে মাজে। এয়া আমাৰ খানাও বনি আছে। এইবিলাক হৈছে কচু, এইফালে খানা বনাই আছে আমাৰ খুৰাই। আজি দুপৰীয়াৰ ভাগত আটায়ে আমি খুব সুন্দৰকৈ লগে ভাগে এসাঁজ খোৱা হ'ব। যিহেতু আজি আমাৰ ইয়াতে শেষ দিন, কাম শেষ হ'ব আজি। এয়া খানা খুব সুন্দৰকৈ আমাৰ খুৰাই বনাই আছে, ব্ৰইলাৰ মাংস। দিনটো খুব সুন্দৰকৈ কাম কৰি গধূলি শেষ হোৱাৰ পিছত খুব ধুনীয়াকৈ এনেকৈ লাইটখিনি কানেকশ্যন কৰি জ্বলাই দিলোঁ। গাইজ কেনেকুৱা লাগিছে জনাবচোন। এইটো হৈছে DJ লাইট। ইয়াতে হ'ব চেল্ফি জ'ন। চাওকচোন গাইজ কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ৰাকেশ অসম পেজটো ফ'ল' কৰি দিব, লাইক কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।